ছ'চিয়েল মিডিয়া আৰু আমি ধৰি লওক ফেচবুক আৰু ইউটিউব আমি কওঁ যে তাত ভাল ভাল কণ্টেণ্টৰ অভাৱ, মানুহে ভাল কণ্টেণ্ট আপলোড নকৰে। কিন্তু আপুনি বহুত কষ্ট কৰিও যদি ভাল কণ্টেণ্ট বনায় ইউটিউব বা ফেচবুকত, আপোনাৰ কিন্তু চোৱা মানুহৰ অভাৱ। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি নাথ। আপুনি যিমানে কষ্ট কৰি এটা কণ্টেণ্ট নবনাওক কিয়, ইউটিউবত আপুনি ভিউজ নাপায় ভাল কণ্টেণ্ট, বা ফেচবুকত আপুনি ভিউজ নাপায়। কিন্তু কোনোবা যদি ছোৱালীয়ে যদি খুব চুটি কাপোৰ পিন্ধি ইউটিউবত নাচি এখন সুন্দৰ থাম্বনেইল লগাই তাত আপলোড কৰে, তাৰ ভিউজ কিন্তু আপোনাৰ 2-3 দিনত 1 মিলিয়ন হ'ব। আকৌ আমি কওঁ তাত ভাল কণ্টেণ্টৰ অভাৱ, এইবিলাক একো চাবই নোৱাৰে। ক'ব নাপায়, তথাপিও কৈছোঁ, কিছুমানে লেট্ৰিন বনাই ভিডিঅ' আপলোড দিয়ে, কোনোবা ভাত খাই ভিডিঅ' আপলোড দিয়ে। তেতিয়া কওঁ, সেই এইবিলাকতো আৰু ভিডিঅ' হ'লে, এইবিলাক ভিডিঅ'নো আপলোড দিব লাগেনে? কোনোবাই লেট্ৰিন বনাইছে তাৰো ভিডিঅ' বনাব লাগেনে? কোনোবাই ভাত খাই আছে তাৰো ভিডিঅ' দিব লাগেনে? কিন্তু আপুনি চাব তাৰ তলত গৈ তাত কিমান ভিউজ আহে। 3 দিনত আপোনাৰ ভিউজ পাব 678K, বা এসপ্তাহত ভিউজ পাব আপুনি 1 মিলিয়ন। কিন্তু যদি ইয়াত আপুনি ভাল কণ্টেণ্ট দিয়ে, এটা ভাল যদি আলোচনা কৰে, কিন্তু তাত আপুনি ভিউজ নাপায়, আপোনাৰ হয়তো 1K 2K এনেকুৱা হ'ব পাৰে। তাৰপিছত আকৌ আমি দুখবিলাক কালেক্ট কৰি দিওঁ সমাজলৈ যে ইয়াত ভাল কণ্টেণ্টৰ অভাৱ, ভাল কণ্টেণ্ট বিচাৰি নাপায়। গতিকে আমি দুখটো কাক দিম? আমি আমাক দিম, যে আমি নিজৰ গাত দুখটো পাতি ল'ম, নে আমি বেলেগক খেলিম? আমি শুধৰিম কেনেকৈ? আমি শুধৰিব নোৱাৰোঁ। নিউজ চেনেলবিলাকতো কোনোবা এটা ল'ৰাই যদি ক'ৰবাত এটা পুৰস্কাৰ পালে, আপোনাৰ যদি সেইখন থাম্বনেইল যদি আপুনি ইউটিউবত দেখে, কিন্তু তাত নাপায়। কিন্তু যদি ধৰ্ষণৰ এটা বাতৰি যদি আপোনাৰ নিউজটোত যদি আহে, কিন্তু তাত আপোনাৰ বহুত হাজাৰ হাজাৰ মানুহে চায়। আকৌ আমি কওঁ যে ইউটিউব আৰু ফেচবুক এইবিলাকত একো ভিডিঅ' চাবই নোৱাৰি, তাত ভাল কণ্টেণ্টৰ অভাৱ। আচলতে দুখটো আমাৰ নিজৰে নেকি? গতিকে আমি সকলোৱে এবাৰ ভাবি চাব লাগে দুখবিলাক বেলেগক দিয়াতকৈ। যদি আপুনি ভাল কণ্টেণ্টত যদি ভিউজেই নাপায়, তেতিয়াহ'লে আপুনি ভাল কণ্টেণ্ট এটা বনাবলৈ আপুনি সাহস কৰিব কেনেকৈ? ভাল কণ্টেণ্ট এটা বহুত টকা পইচা খৰচ কৰি বনাব, যেতিয়া তাত আপোনাৰ ভিউজ নাহিব, তেতিয়াতো আপুনি নেক্সট এটা কণ্টেণ্ট বনাবলৈ সাহস নকৰে। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে ভাল ভাল কণ্টেণ্টবিলাকো চোৱা কৰক, সকলোকে উৎসাহ দিয়ক, উদ্দীপনা দিয়ক, আৰু বেলেগক দুখটো খেলিবলৈ এৰক যে ইউটিউব ফেচবুকত ভাল কণ্টেণ্ট বিচাৰি নাপায়। আপোনালোকে চালেহে ভাল কণ্টেণ্ট বনাবলৈ মানুহে সাহস কৰিব, আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি অকল শাক খোৱা, ভাত খোৱা, লেট্ৰিন বনোৱা, কাপোৰ ধোৱা, এনেকুৱাবিলাকে যদি চাই থাকে, তেতিয়াহ'লেতো ভাল কণ্টেণ্ট চাবলৈ মানে আপোনালোকে বনাবলৈ সাহস নকৰে। তেতিয়া কোনেও বনাবলৈ সাহস নকৰে, তেতিয়া আপোনালোকেও চাবলৈ নাপায়। গতিকে আপোনালোকে অলপ ছাপোৰ্ট কৰক, তেতিয়া সকলোৱে সাহস কৰিব বনাব, আৰু আপোনালোকে চাব পাৰিব। আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যি মানে আপোনাক ছাপোৰ্ট কৰিলে কিজানি আপুনি ওপৰলৈ যাব, সেইকাৰণে আপোনাক ছাপোৰ্টো নকৰে। ছাপোৰ্ট কৰক আপোনালোকে, যে ক'বলৈ গ'লে চিনাকিসকলে ছাপোৰ্ট নকৰে, চাবও কিনো বনাইছে নাচায়ো, যে চাওক আপোনালোকে যে আপোনালোকৰ চিনাকি কোনোবাই বনাইছে, তাক অকণমান ছাপোৰ্ট কৰক। যিয়ে নহওক লাগে, ল'ৰা হওক ছোৱালী হওক, যোনে নবনাওক লাগে, আপোনালোকে ওচৰ চুবুৰীয়া আপোনাৰ বন্ধুবৰ্গ তেওঁৰ সকলোৱে তেওঁক ছাপোৰ্ট কৰক, তেতিয়াহে তেওঁ আকৌ কিবা এটা কৰিব পাৰিব। যদি আপোনালোকে ছাপোৰ্ট নকৰে, সেই ইনো কি বনাইছে আমি চামনে, বা এইনো কি বনাইছে আমি চামনে, যদিহে ভাল কণ্টেণ্ট হয় দেই, বেয়াটো মই ক'ব বিচৰা নাই, যদিহে তেওঁ ভাল বনায়, তেতিয়া আপোনালোকে অলপ ছাপোৰ্ট কৰক। তেওঁ ঘৰৰ ওচৰৰ ল'ৰাটোক বা ঘৰৰ ওচৰৰ ছোৱালীজনীক বা আপোনাৰ বন্ধুবৰ্গক ছাপোৰ্ট কৰক। তেতিয়া তেওঁ অলপ উৎসাহ পাব যে ইয়াৰ পৰা কিবা এটা বনালে যে বহুত টকা পইচা পায়, তেনেকুৱা কোনো কথা নাই। যি ইউটিউব বা ফেচবুকত ভিডিঅ' বনায় তেওঁহে গম পায়, বহুত যে টকা পইচা পাব তেনেকুৱা কোনো কথা নাই। আপোনাৰ টকা পইচা পোৱাটোতো বহুত পিছৰ প্ৰচেছ হয়, যে প্ৰথম আপুনি চিনাকি হ'ব লাগিব, চেনেল আপোনাৰ মনিটাইজ হ'ব লাগিব। মনিটাইজ হ'বলৈ যিখিনি ক্ৰাইটেৰিয়া পূৰা কৰিব লাগে, ইউটিউবৰ বিষয়ে যোনে জানে তেওঁলোকে চাগে বুজি পাব ইমানখিনি কষ্ট হয়। কাৰোবাৰ এবছৰ লাগি যায়, কাৰোবাৰ 2 বছৰ, কাৰোবাৰ 5 বছৰো লাগি যায়, সেই ক্ৰাইটেৰিয়াটো পূৰা কৰিব নোৱাৰে। ইউটিউবৰ ইমানখিনি ক্ৰাইটেৰিয়া আছে পূৰা কৰিবলৈ, তাৰপিছতহে আপোনাৰ পইচা কথাটো আহিব। তাৰপিছত পইচা আপোনাৰ সোমালেও ট্ৰান্সফাৰ, বহুত বহুত প্ৰচেছ আছে। গতিকে যে কোনোবাই যে বনালেই যে পইচা পাব, ইয়াক আমি পইচা পোৱা কৰি দিম নে, ইয়াৰ ভিডিঅ' চাম নে, এনেকুৱা কৰিব নালাগে কাকো। আপোনালোকে যে চাওক তেওঁক বা তাইক ছাপোৰ্ট কৰক। যে পইচা পোৱাটোতো বহুত পিছৰ কথা, এইটো হয়তো বহুতে পইচা পোৱা হ'লেতো বহুত প্ৰত্যেকেই ইউটিউবাৰে বনিলেহেঁতেন, কিয় নবনায়? কোনোবাই যে এমাহ 2 মাহ বনাই এৰি দিয়ে, বা কিবা দুটা বনাই এৰি দিয়ে, এইবিলাক বহুত পিছৰ কথা পইচা পোৱাটো। গতিকে
যদি পইচা আমি চাই দিলেই পইচা পাব, গতিকে আমি নাচাওঁ, সেইটো নকৰিব। চাওক আপোনালোকে যোনে যিয়ে নবনাওক, মানে আপোনাৰ ঘৰৰ ওচৰৰ তাই সি যদি ভাল বনাইছে কিবা, চাওক আপোনালোকে ছাপোৰ্ট কৰক। এই কথাখিনি আপোনালোকৰ আগত কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। এইখিনি হৈছে কিছুমান, মানে এই কথাখিনি হৈছে অপ্ৰিয় সত্য, আমাৰ সমাজৰ অপ্ৰিয় সত্য কথা হয় এইবিলাক। গতিকে কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে আপোনালোকে বেয়া নাপাব। আকৌ কৈছোঁ, আপোনালোকে যদি কোনোবাই ভাল কণ্টেণ্ট বনাইছে তাক ছাপোৰ্ট কৰক, তাক অলপ উৎসাহ দিয়ক। আজিলৈ ইমানকে ক'লোঁ, মানে কিছুমান অপ্ৰিয় সত্য কথা মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি কিবা ভুল হৈছে ক্ষমা কৰিব। পাৰিলে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, আৰু 10জনক এই কথাখিনি চোৱাৰ সুবিধা কৰি দিব। নমস্কাৰ।